আমি যাইছো বৰ্তমান ৰঙিয়া মানে চিনেমা হলত। তো আজি মানে নতুন চাব যাম। তো ভাৰ্গৱত বাইক চলাই আছে। মই মানে নিজৰ কিমান চলাম আৰু সেইকাৰণে ভাৰ্গৱত দিছিলোঁ। তো এতিয়া বৰ্তমানতো আমি হাইৱেত। তো লগৰ ল'ৰাও আহি আছে। তো মানে লগৰ ল'ৰা আহি আছে। মানে আমি গোটেইকেইটা ৰঙিয়াতে মানে বহুত হওক। তো বহুতো এখন বেলেগ বেলেগ ঠাইত মানে ভাবিছোঁ বোলে টাইম ৱেষ্ট নকৰোঁ, ডাইৰেক্ট ৰঙিয়াত যাওঁ, তাতে লগ হওঁ আৰু তাতে আৰু। তো এতিয়া ৰঙিয়াত লগ পাইছোঁ। অ'কে বাই। হোৱাইটতে কৰিলোঁ। আৰু এয়া গাইজ আমাৰ ৰঘুপতি ষ্টাৰ্ট হৈ গ'ল। তো ইণ্টাৰভেলত কৈ আছোঁ কেনেকুৱা লাগিল বাছখিনি। তো বাকীতো দেখাব নোৱাৰোৱেই মই। সেইটোৱে আৰু ষ্টাৰ্ট হ'ব আৰু। কেনে লাগছে কেনে লাগছে কাঞ্চ বোলে তুমি তো ইয়াতে কিবা খাব আহিলোঁ ইণ্টাৰভেলৰ কাৰণে। তো বাকী এতিয়ালৈকেতো চব ঠিকেই চলি আছে, পুৰা ধুনীয়া আৰু। তো এতিয়া চাওঁ পিছত কি হয়। কিবা খাব নেকি? পাৰছ কেনে লাগিল ইতাক লাগি ইণ্টাৰভেলটো হ'লে বৰ্তমানক লাগি কেনে লাগিল? একদম একশ্যন পেক না, কমেডিও আছে, হেৰিও আছে, চব আছে। লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পাছত জন্ম হ'ল হাজাৰ হাজাৰ ৰাৱণৰ। তো গাইজ মুভিখন শেষ কৰিলোঁ আৰু চাব পাৰে ইমান ভিৰ মানুহৰ। আৰু গাইজ লিটাৰেলি বহুত ভাল হৈছে চিনেমাখন, বহুত ভাল হৈছে। ইয়াত চব আছে। তো গাইজ এনেতো আজি ৰিভিউটো দিয়া সম্ভৱ নহ'ব। তো অহাকালিলৈকে মই ৰিভিউটো দি দিম। তো গাইজ আজি হৈছে আপোনাৰ 6 তাৰিখ হৈছে। তো আজি হৈছে আপোনাৰ 6 তাৰিখ। তো ৰঘুপতিখন যোৱাকালি চাইছিলোঁ। তো কলেজত আহিছিলোঁ মইতে কৈছিলোঁ বোলে ঘৰত যাই পেলাই ৰঘুপতি ৰিভিউটো দিম বুলি। তাৰপিছত ভিডিঅ' বনোৱা নহ'ল, কাৰণ ঘৰত যাই পেলাই বহুত দেৰি হৈ গৈছিল। তো এতিয়া বৰ্তমান এটা প্লেছত আহিছোঁ আমাৰ নলবাৰীত, মানে আজিকালি খুবেই মানে ধৰক পপুলাৰ হৈছে। তো মিনি গ্ৰাছলেণ্ড বুলি। তো এইটো ঠাইতে আহিছোঁ, চাব পাৰে ইয়াত আমাৰ ওচৰতে ইফালে আছে। তো এইটো আমাৰ জিন্তু আছে, আমাৰ কলেজৰ মোৰ ফ্ৰেণ্ড। তাৰপিছত দাদু এনেকৈ আছে লগৰকেইটা। তো আহিছোঁ অলপ ইয়াতে ফিল কৰিব। তো ইয়াতে মানে ৰিভিউটো দিম। মানে যোৱাকালি আমি কেইটা চাইছিলোঁ, জিন্তু আছিল, দাদু আছিল, মানে আমি আছিলোঁ আৰু মানে ৰঘুপতি। তো এতিয়াতে থাকি পেলাই আমি তো গাইজ আমি ইয়াতে আছোঁ। তো অলপ এনে ফটোশ্বুট ভিডিঅ' শ্বুট কৰিলোঁ। তো এটা ফিল্মৰ ৰিভিউটো দিওঁ। এই দাদু আছে, দাদু চাইছিল। তাৰপিছত হিতুল আছিল, কিন্তু এই নাই, এনেই আছে আমাৰ লগত। নাই নামত চ' ইগন'ৰ হাৰ। চৰি আই ৱাজ জকিং। তো হিতুল কি ক'বা ফিল্মখন? ব্লকবাষ্টাৰ ফুল্লি। তাৰমানে ফিল্মখন যদি মই কওঁ বোলে একশ্যন আছিল, ইম'চনেল চিন আছিল, লাভ আছিল, তাৰপিছত মেইনলি কমেডি আছিল। তো সেইকেইটা মিশ্ৰণ কৰি পেলাই শ্ৰী ৰঘুপতি ওলাই গৈছে। তো আৰু বাকী হাউচফুল চিনেমা হলবিলাকত আমিও চালোঁ। তো ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। তো মই ভাবোঁ যে এইখন মুভিখন মানে আপোনালোকে মিছ কৰিব নালাগে আই গেছ। তো হলত যাই চোৱাটো এটা বেছি ভাল হ'ব। তো কেইদিনমান পিছততো মোবাইলতো চাগে এভেইলেবল হৈয়ে যাব, বাট হলত যাই চোৱাটো, আমি মানে ফাৰ্ষ্ট শ্ব' চাইছিলোঁ। তো ইট ৱাজ এ মানে গ্ৰেট এক্সপিৰিয়েঞ্চ আৰু। তো বাকী ৰেকমেণ্ড কৰিছোঁ চবেই যাওক, চাওক। তো ফুল্লি মানে ধামাকা মুভি হয়। এণ্ড দেন মই ভাবোঁ এই মুভিটোৱে ৰঘুপতিটোৱে ধৰক এতিয়া যোনটো আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি আছে, তো এটা চেঞ্জ আনিব গৈ আছে, মানে চেঞ্জ আনিবই আৰু। তো এনেকুৱা চিনেমা যাতে আৰু ওলাই থাকক, তাৰে মানে আমি আশা কৰিছোঁ। বাকী ভাল। অ'কে, মৃন্ময় আউট।